গাইছ কিয়ে বৰ্তমান একো হোৱা নাই ৰ অতীতত কি হৈছিল বিশেষ একো হোৱা নাই। কালি ৰাতিপুৱা আগ জেগাত গেছলো যাওঁতে ৰাস্তাত আপি আৰু আপা এটাই দাউৰি আছিল। তোৰ হাত চলা চতে চুইচ টিপে আঙুলি চলা তই মুখ চলো তাৰ পাছত ময়ো সেন্দৰ পাছে পাছে যাই আছোঁ। যাই থাকাতে এটা মানুহ আটা লগাই দিছি ধৰ বুলি ধৰ এনেকৈ আটা লগাই দিছি। দেওঁতে ময়ো ভাবছোঁ আপাটো আৰু আপিটো একেলগে দাউৰি পেলাই পলালা নেকি এই বুলি আৰু মই আপাটোক ধৰিব নোৱাৰিলোঁ। ধৰি পেলাই আপিটোক থাপ মাৰি ধৰিলোঁ। ধৰাওঁতে মানুহটো আহিল কাষেদি মোৰ কাষেদি দাউৰি গুচি গ'ল। মোৰ তাতে নৰলা। তাৰ পাছত বেলেগ যি নহওক ই কিন্তু শুনি আৰাম পাইছি। ই বুলি নহয় ময়ো। তাৰ পাছত কি হ'ল তাৰ পাছত আৰু কি হ'ব ধৰা পজিশ্যনটো এনেকুৱা আছিল। তাৰ পাছত আৰু হ'ব ইমান ডিটেইলছকৈ ক'ব নালাগে দে হ'ব দে। তাৰ পাছত আৰু কি হ'ব আচলতে এই মানুহটো সেন্দক ধৰিব দিয়া নাছিল। কিবা বেলেগহে ধৰিব দিছিল। গলাত চুচ চি মইতো আৰু কিবা ভাল কাম কৰা নাছিলোঁ না। আপিটো জোতাই দি এক চৰ মাৰি দিছে গালত। ৰ এক ছেকেণ্ড মই গোটাই দিনটো আছোঁ। তই এক ছেকেণ্ডত ক'ব নালাগে। তোক জোতাই দি চৰাইছি তই জোতা খোলাক লাগলি থাকলি কেইমান তাতে। গুড কুৱেশ্যন। আচলতে মই পাহৰি গৈছিলোঁ পলাব যি লাগে। পলাব লগা কথাটো পাৰে কোনোবাই তই তাড়াতাড়ি যা মায়েৰে মাতছি তোক। কে তই বোলে লেট্ৰিঙত পানী মাৰা নাই। দে মই যাওঁ দে। তই কেনেকৈ গম পালি আকৌ। মায়েৰে মেছেজ দিছি যা। সঁচাই নে কি সি গেছি যাতে হ'বও পাৰে।